গেলে বাইদেউ উঠকে ইয়ে নাই মই কথা কি কৈছো কোনবা মানুহ আহি খাবাৰ দেখোন এই ডাক্তৰনিক দেখোন মই মাৰি পেলা বুলি ভাবো মই পাৰাত যাই পেলাই পলাই মই নাচালে কাটা থাকোন যা মই মানে পলাও ও মাই বাপা তই মোৰ পেটটো কি কৰবা লাগছি ও কি নহলে হাগাই লাগে না মুটাই লাগে গমে নাপাও দেখোন এই মরে তুই দিনা খুটা খায় মরে নি কোন ভাগিয়া গলো বাপ্পা ওই শান্তি রে বাপ্পা ওই যে পেটটো ভাল লাগছি দে মাই ওই একেবারে থাকবে পারা নাছিলো কি নছি এ মোৰ আৰু যখন পেটটো কিবা করবা ধরলা ওই মাই মই আজি ডাক্তৰ তাকে যাবাই লাগব বাপ্পা মই হাগিয়া ওরা আৰু এটা আয়ো রে মা বাপ্পা ওই অলপমান শান্তি পালো ৰ শান্তি পাছো যদিও ই কথা নহক মই আজি ডাক্তৰ তাক যাবাই লাগব ফাৰ্ষ্টতে এখন তামোল আগতে খাই লওঁ অ হয় নেকি অ নাই নাই মোৰ মানে আজিকালি প্ৰেমত ইমান ইন্টাৰেষ্ট নোহোৱা হৈছে আৰু আজি বহুত দিনৰ মূৰত চেনিও খালো আৰে নহয় মই তেনেকুৱা ধৰণৰ ছোৱালী নহয় মানে কি হ'ল জানে আজি মোক মায়ে মানে পাকঘৰত চাহ বনাবলৈ দিছিলে তাৰপিছত মই মনে মনে গৈ চেনি টেমাৰ পৰা চেনি চুৰ কৰি খালো সেইটো কাৰণে ক'লো আৰু আপোনাক তেনেকে চব পানী ন আৰে তপাদা আপুনি নাহিলে যে আপুনি মোৰ কথা নাহিলে ন আজিৰ পৰা মোৰ আপোনাৰ লগত একো কথা নাই আৰু আপুনি মোক ফোন নকৰিব মই আপোনাক ফোন নকৰিম ডিসকাস্টিং মোৰ কথাত জুনে নাহে ন মই তেওঁৰ লগত জীৱনত কথা নাপাতো নেক্সট পেশেন্ট প্লিজ ককচোন বাইদেউ আপোনাৰ কি হৈছে মোৰ বানে বাইদেউ আজি ৰাতিপুৱাৰ পৰাই পেটটো কামেৰি থাকে 4-5 মান হাগবেও গেল আৰু পেটটো গোটাই ঘুৰে থাকে আৰু বাইদেউ কি হয় মাজে মাজে দেখোন মোৰ পূবৰ দিশৰ মাথাটো দেখোন পশ্চিম ফালে যায় বাইদেউ কিবা হৈছে আৰে মোক ইমান ঘূৰাই পকা কথা কৈ নাথাকিব আপোনাৰ পেটৰ প্ৰব্লেম হৈছে ন পেটৰ প্ৰব্লেম হৈছে দেখিটো আপোনাৰ ওচৰত আহিছো আপোনাক গান গাই সন্তুষ্ট কৰিব আহা নাই নহয় ভালদৰে কওকচোন আপোনাৰ কি হৈছে মোৰ পেটৰ অসুখ হৈছে বাইদেউ ও হয় নেকি আপোনাৰ পায়খানাটো বৰ্তমান কেনেকুৱা কওকচোন আমি দুখীয়া মানুহ বাইদেউ পায়খানাৰ কথানো কি কম মই ধনী দুখীয়াৰ কথা আপোনাক সোধা নাই নহয় বাইদেউ আপোনাৰ পায়খানাটো কেনেকুৱা হৈছে সেইটোহে সুধিছো কবা লাজে লাগে নহয় বাইদেউ আমাৰ পায়খানা হান বাঁহৰ কেঁচা পায়খানা মূৰ্খ তিৰোতা কৰবা আপুনি সেইটো কওক আপোনাৰ পায়খানা কোনটো টাইমত লাগে আমাক আৰু পায়খানা নালাগে বাইদেউ আমাৰ এটা বাঁহৰ হলেও আছে আমিনো আৰু 2-3টা পায়খানা কি কৰিম হে ভগৱান মই আজি চেনি চুৰ কৰি খোৱাৰ কাৰণে মোৰ কিবা ভুলে হ'ল নেকি হে প্ৰভু আপোনাৰ কি হলে মোৰ এতিয়া পেটটো কি হ'ব মোৰ পেটটো দেখাব আছিলো বাইদেউ আপুনি কিয় কৰি গেলে বাইদেউ উঠকে নাই মই এনেকা থাকলি দেখোন কোনবা মানুহ আহি দেখা পালে দেখোন এই ডাক্তৰনিক দেখোন মই মাৰি পেলা বুলি ভাবো মই পৰা যাই পেলাই পলাই মই মেচান বেৰি খাই পেট ভাল কৰিম যা মই পলাও